ভিডিঅ' বনাই দিছোঁ অলপমান ভিডিঅ' বনাই দিছোঁ वेलकम टू माय यूट्यूब चैनल नतुन এটা ব্লগলৈ স্বাগতম জনাইছো আৰু হ্যাপি দিৱালী সকলোলৈকে দিৱালীৰ শুভেচ্ছা জনাইছো আৰু চাকিৰ পোহৰেৰে সকলোৰে দিনবোৰ ভাল কৰক সুখ হওক মংগল হওক তাকে কামনা কৰিছো এতিয়া আৰম্ভ কৰিছো দেৰি হৈছে ভিডিঅটো ষ্টাৰ্ট কৰোতে তথাপি এতিয়া পৰা চেষ্টা কৰিম একদম ৰাতি নুখালৈকে ৰেকৰ্ড কৰিবৰ কাৰণে আৰু আপোনালোকৰ ভিডিঅটো আগবঢ়াবলৈ গতিকে চাই থাকক এইজন মামীয়ে কৰি আছে পম্পি পলাইছে পলাইছে চাই দিছো ৰ আজি আকৌ হেৰি আকৌ গাইস ভাইটি আৰু মই আহিছো অকমান ওলাই আৰু দিৱালী বুলি পেলাই আপোনালোকক অকণমান ৰাতি কলকাতাখন সৰি কলকাতা নহয় মৰিগাঁও অলপ দেখা বুলি আহিছো গতিকে ভিডিঅ'টো চাই থাকক কিন্তু ভাইটি ফটো আৰু এতিয়া আমি অকণমান ওলাই গৈছো গৈ আছো মৰিগাঁও কলেজ মানে কলেজৰ ভিতৰত নাযাওঁ কেম্পাছত নাযাওঁ খালি মানে তেল দিব খালি মানে কিবা অকণমান সজাইছে সেইখিনি চাবলৈ গৈ আছো মানে গতিকে চাই থাকক চাই হ'ল এতিয়া গৈ থাকোঁ আৰু এতিয়া কলেজটোৰ ভিডিঅ'টো আপোনালোকে চাইছে চাগে যদি চোৱা নাই চাই ল'ব ডেছক্ৰিপশ্যনত লিংক থাকিব এতিয়া যাওঁ ব'লা ত' এতিয়া ঘূৰিছোঁ আৰু সকলো চিধা কৰি দিলে নগাঁও পামগৈ আৰু এইয়া এইখন পূজা মণ্ডপ কালী পূজাৰ কাৰণে যিহেতু আজি কেইটা বজাৰ পৰা 12টা বজালৈকে পূজা আছে মৰিগাঁও কলেজৰ পৰা ৰিটাৰ্ণ হ'লোঁ যিহেতু কলেজৰ ভিতৰত যোৱা নাছিলোঁ এয়া শিৱ মন্দিৰ পালোহি মানে বাহিৰৰখিনিহে চাব গৈছিলোঁ আৰু আহি পুলিচ পইণ্টটো পালোহি পুলিচ পইণ্টৰ পৰা সেইটো পুলিচ পইণ্টৰ পৰা ৰিটাৰ্ণ নহয় বোলে আমি আগৰটোৰ পৰা ৰিটাৰ্ণ হ'ম বুলি ভাবিলোঁ কাৰণ পূজা মণ্ডপখনো আপোনালোকক অকণমান দেখুৱাৰ ইচ্ছা এটা হ'ল সেইটো কাৰণে তো পূজা মণ্ডপ পাৰ হোৱাৰ পিছতে আমি ডাইৰেক্ট ৰজাগাঁও ফালে গুচি আহিম মানে ঘৰলৈ গুচি আহিম গতিকে এইখিনিলৈকে চাওঁ আৰু মণ্ডপ দেখুৱাই এই পূজাখন এয়া পূজা মণ্ডপ বেছি ভালকৈ দেখুওৱা নহ'ল যিহেতু স্কুটিত আহি আছোঁ ৰখি থাকিবলৈ দিগদাৰ কাৰণ সেইখিনি সময়ত বহুত ভিৰো হয় আৰু জল্দি ঘৰো পাবহি লাগে সেইটো কাৰণে আৰু এইটো হৈছে পুলিচ পইণ্ট এতিয়া এইটো ফালেদি যাম আমি গৈ পেলাই তাৰপিছত আমি ঘৰ পামহি আৰু অকণমান দেখুৱাম আপোনালোকক কেনেকৈনো চেলিব্ৰেট কৰিছে ৰজাগাঁৱত বা মৰিগাঁৱত আৰু এয়া আমি সোমালোৱেই আৰু ৰজাগাঁৱৰ ফালে যোৱা ৰাস্তাৰে তাৰপিছত দোকানবিলাকৰ সন্মুখত যি মানে চাকিৰ পোহৰ দেখি ভাল লাগিল চ' এতিয়া আকৌ ৰিটাৰ্ণ হৈছোঁ ঘৰলৈ বুলি আৰু দোকানবিলাকৰ সন্মুখত কিছুমানে কলগছ পুতি পেলাই চাকি জ্বলাইছে নতুবা কিছুমানে কলগছ নুপুতাকৈও চাকি জ্বলাইছে এই যিটো পৰিৱেশ বহুত বছৰৰ মূৰত দেখা পাইছোঁ সঁচাকৈ 4 বছৰ পিছত আটাইতকৈ বেছি ভাল লাগিছে এই যিটো মানে দিৱালীৰ পৰিৱেশ দেখি পেলাই ৰজাগাঁও সোমালোহি আৰু ঘৰমুৱা হৈছোঁ কাৰণ আপোনালোকক দেখুৱাবৰ কাৰণে অকণমান সৰু এটা প্লেন কৰিছিলোঁ তাৰ কাৰণে সন্ধিয়া সময়ত ওলাই যাব লগা হ'ল আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু মই সঁচাকৈ লাইটছবিলাক বিৰাট বেছি ভাল পাওঁ চাকিৰ পোহৰটো আৰু বেছি ভাল লাগে সেইটো বেছি আকৰ্ষণীয় গতিকে লাইটছ আৰু চাকিৰ পোহৰেৰে গোটেই সকলোৰে জীৱন সুন্দৰ হওক তাকে আশা কৰিছোঁ আৰু ভিডিঅ'টো আগবঢ়াইছোঁ আশা কৰিছোঁ ভাল পাইছে চাই গতিকে চাই থাকক শেষ হোৱা নাই কিন্তু বহুতখিনি আছে এতিয়াও গতিকে কণ্টিনিউ চাই থাকক আপোনালোকে Hey guys! Happy Diwali! আমি এতিয়া ফটো উঠিম আৰু মই ওলাই গৈছিলোঁ যে আহিলোঁ আৰু চাকি বন্তি দেখাওঁ এতিয়া মায়ে জ্বলালে অলৰেডি গতিকে চাই থাকক ভিডিঅ'টো আমি এতিয়া চেলফি শ্ৰী ইয়া চাকি জ্বলাই আছে মায়ে তুলসী তলত চাকি জ্বলাইছে মা হেপী দিৱালী থেংক ইউ ৱেলকাম থেংক ইউ ইয়া চাকি আৰু এইফালেও আকৌ চাকি জ্বলাইছে মানে ইয়াত
ইউটিউবতো দিম খালি হৈছে হয়নে এতিয়া আপোনালোকক দেখুৱাম বৰমাহঁতৰ ঘৰত মানে বৰমাহঁতৰ এয়া হৈছে মুনু দাদা মই একো মাইনা ভাইটি নহয় দে মই মাইনা নহয় এইবিলাক মুনু দাদাই চব সজাই আছে আৰু মই এতিয়া ভিডিঅ' বনাই আছো এই মই বম নুফুটাও দেই ইমান দুখীয়া লাগিছে চব চাকি চাকি জ্বলাইছে আৰু মুনুদাই লাইট জ্বলাইছে হেল্ল' গাইজ এতিয়া মই দেখুৱাম আপোনালোকক বৰমাৰ ফুলৰ বাগিচাখন আমি মানে এতিয়া ফটো সেশন এটা চলিব এতিয়া যাওঁ ঘৰলৈ বৰমাক এৰি বৰমা যাওঁ বাই বাই হেপী দিৱালী ইমান ভাল লাগিছে মানে এইখিনি মোৰ মানে মস্ত ভাল লাগিছে আছে ফুলা ফুলা লুচি আৰু পনীৰ কেনে লাগিছে ক'ব দেই আহি পালোঁ মায়ে খানা বনাই আছে টোপনি টোপনি লাগিছে এইটো চাওকচোন মোক কি ওলাইছে আজি ভিডিঅ'টো কিমান দীঘল হয় ঠিক নাই বনাইছে ফুলা ফুলা লুচি ফাইনেলি হৈ গ'ল এতিয়া খাওঁ আৰু কি ক'ম আৰু একো নকওঁ খাই লওঁ ৰ'ব হেল্ল' গাইজ ভিডিঅ'টো শেষ কৰিছোঁ আৰু এগেইন হেপী দিৱালী আৰু আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে আজি আৰু থেংক ইউ ছ' মাছ যে ভিডিঅ'টো চাইছে বাই বেলেগ এটা ব্লগত অতি সোনকালে লগ পাম আৰু ভিডিঅ'বিলাক চাই থাকিব বাই